কোনে কোনে পাব মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই। মাইক্ৰ ফাইনেন্স কমিটিৰ অধ্যক্ষই কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা। প্ৰায় ২৬ লাখ মহিলাই মাইক্ৰ ফাইনেন্সৰ পৰা প্ৰায় ১২,৫০০ কোটি টকা ঋণ লৈছে। ৩৩টা মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠান, ৩টা বেংক আৰু 4টা ক্ষুদ্ৰ বেংকক ধৰি মুঠ ৪০ জন লেণ্ডাৰে এই বিশাল পৰিমাণৰ ঋণ দিছে। মাইক্ৰ ফাইনেন্স ঋণ ৰেহাই কমিটিৰ অধ্যক্ষ অশোক সিংঘালে আজি এক সংবাদমেলত কৰা মন্তব্যৰ পাছতে কোনে কোনে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই পাব তাৰ এক ইংগিত পোৱা গৈছে। সেইমতে গ্ৰাম্য পৰিয়ালৰ যিসকলৰ বছৰি উপাৰ্জন ১ লাখতকৈ কম তেওঁলোকেহে মাইক্ৰ ফাইনেন্স কোম্পানীয়ে ঋণ দিব। অশোক সিংঘালে কয় যে যি পৰিয়ালৰ বছৰি আয় ১ লাখৰ ওপৰত তেওঁলোকে মুখ্যমন্ত্ৰীয়ে গঠন কৰা কমিটিৰ আওতাত নপৰিব। গতিকে বছৰি ১ লাখতকৈ কম আয়ৰ লোকে যদি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছে তেওঁহে ৰেহাই পাব। তেওঁ কৈছে যে যিসকলৰ বছৰি ১ লাখতকৈ অধিক উপাৰ্জন তেওঁলোকে এইটো মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই নাপায় আৰু যিসকলৰ বছৰি ১ লাখতকৈ কম টকা উপাৰ্জন কৰে তেওঁলোকে এইটো মাইক্ৰ ফাইনেন্সৰ ঋণৰ পৰা ৰেহাই পাব। ৩১ ডিচেম্বৰ ২০২০ৰ আগত ঋণ লোৱাসকলে মুখ্যমন্ত্ৰীয়ে গঠন কৰা মাইক্ৰ ফাইনেন্স ঋণ ৰেহাই কমিটিৰ আওতাত আহিব। যদি কোনো লোকৰ ঋণ NPA হৈ গৈছে তেন্তে এই ঋণ ৰেহাই কমিটিৰ আওতাত নপৰিব। কৰ দিয়া লোক, ৪চকীয়া বাহন থকা সকলে মাইক্ৰ ফাইনেন্স ঋণ ৰেহাই কমিটিৰ আওতাৰ বাহিৰত থাকিব। এই চৰ্তসমূহৰ গণ্ডিৰ ভিতৰৰ পৰা ঋণ লোৱাসকলে ঋণ ৰেহাই পোৱাৰ সম্ভাৱনা আছে। কাৰণ যিসকলে কৰ দিয়ে আৰু ৪চকীয়া যিসকলৰ বাহন আছে তেওঁলোকে এইটো ঋণৰ পৰা ৰেহাই নাপায়। আনহাতে যিসমূহ মাইক্ৰ ফাইনেন্স কোম্পানীয়ে বেড লোন দিছিল সেই লোন লোৱা লোকৰো ঋণ ৰেহাইৰ সম্ভাৱনা আছে। যদিও এই পৰ্যন্ত কোনো সিদ্ধান্ত হোৱা নাই। কমিটিয়ে কয় যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিয়ম উলংঘা কৰি যিসমূহ ঋণ দিয়া হৈছে সেই সমস্ত বেড লোনৰ দায়িত্ব নিৰ্দিষ্ট কোম্পানীটোৱে ল'ব লাগিব। এনে ক্ষেত্ৰত প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে বেড লোন লাভ কৰা সকলে ঋণ ৰেহাই পোৱাৰ ক্ষীণ আশা আছে। অশোক সিংঘালে কয় যে ঋণ দিয়া লোৱা প্ৰতিক্ৰিয়াটো RBIৰ নিয়মতে হোৱা হ'লে কথাই নাছিল। যেতিয়াই নিয়ম অমান্য হ'ব তাত চৰকাৰে হস্তক্ষেপ কৰিবলৈ বাধ্য। ফাইনেন্সৰ পৰা প্ৰায় ১২,৫০০ কোটি টকা ঋণ লৈছে ৩৩টা মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠান, লগতে ৩টা বেংক আৰু 4টা ক্ষুদ্ৰ বেংকক ধৰি মুঠ ৪০ জন লেণ্ডাৰে এই বিশাল পৰিমাণৰ ঋণ দিছে। অশোক সিংঘালে কয় যে প্ৰতিষ্ঠানবোৰে মানিলেহে ঋণ ৰেহাইৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা যাব। দুখীয়া পৰিয়ালক সহায় কৰাৰ বাবে চৰকাৰে আছাম মাইক্ৰ ফাইনেন্স এক্ট আনিছিল। নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে প্ৰথম কেবিনেটত এই সন্দৰ্ভত কমিটিও গঠন কৰি দিছিল, যাতে ঋণ লৈ পৰিশোধ কৰিব নোৱাৰা দৰিদ্ৰ লোকসকলে আত্মসন্মানসহ জীয়াই থাকিব পাৰে। মাইক্ৰ ফাইনেন্স ঋণ ৰেহাই কমিটিৰ অধ্যক্ষ অশোক সিংঘালে আজি কৰা ঘোষণাৰ পাছত মাইক্ৰ ফাইনেন্সৰ ঋণ লৈ স্পষ্ট হোৱা অসমৰ লাখ লাখ পৰিয়ালে অচিৰে সকাহ পাব বুলি আশা কৰা হৈছে। কিন্তু কি চৰ্তত ঋণ ৰেহাই পাব সেয়া চূড়ান্ত কৰিবলৈ এতিয়াও বাকী আছে। ইয়াতে কোৱা হৈছে বহুতে মাইক্ৰ ফাইনেন্স ঋণৰ পৰা ৰেহাই পাব আৰু কি চৰ্ত থাকিব এই ঋণৰ পৰা ৰেহাই পাবলৈ হ'লে সেইটো এতিয়াও স্পষ্ট হোৱা নাই। কেইটামান নিৰ্দেশনাতে দিয়া হৈছে যে যিসকলে কৰ লৈছে, কৰ দিয়ে আৰু যিসকলৰ ৪চকীয়া বাহন আৰু ১ লাখ টকাৰ উপৰি যিসকলৰ বছৰি আয় আছে তেওঁলোকে এই মাইক্ৰ ফাইনেন্স ঋণৰ পৰা ৰেহাই নাপায় আৰু যিসকলৰ এইটো সুবিধা নাই, ১ লাখ টকাৰ উপৰি বছৰি ইনকাম কৰিব নোৱাৰে আৰু ৪চকীয়া বাহন আৰু কৰ নিদিয়ে তেওঁলোকে এইটো মাইক্ৰ ফাইনেন্সৰ পৰা সকাহ পাব। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।